Hello everyone, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি গৈ আছো মই লগৰ ছোৱালী এজনীৰ ঘৰত, কাৰণ তাই বহুত দিনৰ পৰাই মাতি আছিল, যাব পৰা নাছিলো, কিন্তু আজি ফাইনেলি আহি গলো মই আৰু মোৰ লগৰজনীৰ সৈতে। তাইৰ ঘৰ হৈছে জিয়াত, আৰু এয়া পাই গলো সিহঁতৰ ঘৰ। আৰু আহি পায়ে তাই আমাক এয়া ঠাণ্ডা দিছে খাবলৈ। আৰু আবেলি সময়তো তাই আমাক ইহঁতৰ ঘৰৰ কাষতে থকা এখন বাগানলৈ লৈ আনিছে ফুৰাবলৈ। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ কুমলীয়া পাতবোৰ ওলাইছে। আৰু বাগানৰ মাজে মাজে আমি অলপ ফুৰিলোঁ। আৰু চানা লৈ আনিছিলোঁ, আমি ৰুমতে আহি খাইছোঁহি। এয়া মই আকৌ মছলা পিচি আছোঁ। আমি অহা দেখি পেলাই তাই মাংস আনিছিলে, তো মাংস বনোৱাৰ দায়িত্বটো মোকেই দিলে। আৰু এইটো চাওকচোন, মছলা পিছা খুন্দনাটো ইমান ধুনীয়া। আৰু এইফালে মই মাংস বনাবলৈ আৰম্ভ কৰি দিলোঁ, আৰু আপোনালোকৰ মাজত এটা সৰু মিনি ব্লগ লৈ আনিলোঁ। আৰু মোৰ মাংস বনোৱা হৈ গ'ল, আৰু আপোনালোকৰ মাজৰ পৰা এতিয়া বিদায় ল'লোঁ। আজিলৈ আহোঁ, বাই বাই।